মাই লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো একদম বেলেগ ঠাইৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই আহিছোঁ আইতাহঁতৰ ঘৰত। কিয় আহিছোঁ মই যাম আজিৰ ভিডিঅ'টো দেখিব। এতিয়া ৰাতিপুৱা গা পা ধুই ৰেডি হ'লোঁ। এয়া দেখিছেনে একদম ওচৰেদি ট্ৰেইন গৈ আছে, কিন্তু মালবাহী ট্ৰেইন। এয়া আমাৰ মাহী বনাই আছে মাছৰ মাথাই দি মুড়ি ঘণ্ট। এয়া বনাই আছে পায়স। এয়া মাছ বনাইছে। নমস্কাৰ, মোৰ ভাগ্যত পৰিছে ফুল। এতিয়া মই ফুলৰ বিষয়ে আবৃত্তি কৰিম। নহয় দে গাইছ, এনেই ধেমালিহে কৰিছোঁ। এতিয়া মানে ফুলখিনিৰে মই অলপমান ডিজাইন কৰিম। আজিকালি যে হৈছে আৰু ভাতৰ কাঁহীখন সজাবলৈ বোলে কিবা ফুল চাইডে চাইডে দিব লাগে। আজিৰ যুগখনেই হৈছে ট্ৰেণ্ডিং যুগ। যিকোনো বস্তু যে ট্ৰেণ্ডিঙত চলি থাকে সেইটোতো কৰিবই লাগিব। সেইকাৰণে ময়ো সজাই দিলোঁ। বাৰু যি কি নহওক, এতিয়া আপোনালোকে দেখা পাব দুটা বস্তু। ইয়াতে এটা ল'ৰা আছে আৰু এটা ছোৱালী আছে। এই কাহিনীটো পিছত ক'ম। এয়া হৈ আছে আমাৰ পঠাৰ মাংস। আমাৰ মাহী, আমাৰ ৰান্ধনী যা টেষ্টি বনাই। আপুনি যে দেখিছে এইজনীয়ে হ'ল আমাৰ নতুন মামীজনী। এয়া মামীৰ বৌৱে পিন্ধাই আছে মামীক গহনা। যিহেতু আজি সাতমহীয়া নিয়মৰ বাবে মামীয়ে খাব 7টা আইটেমেৰে ভাত, তাৰ কাৰণে মায়ে দি আছে মামীক আশীৰ্বাদ। আজি কিন্তু মামী অকলে ভাত নাখায়, লগতে খাব আৰু 6জনী তিৰোতা। এইটো ধেমালিতে ঘটনা হৈ গ'ল। ঘটনাটো হ'ল যে মায়ে কৈ আছে মুখখন বেছিকৈ নেমেলিবি, অকণমান মেলি কিনে খাবি, নহ'লে বোলে চলিটোৰ মুখখন ডাঙৰ হয়। হয় কি নহয় জনাবচোন গাইছ। আগৰ দিনৰ মানুহে এনেকেই গম পাইছিল যে মানুহজনীৰ ল'ৰা হ'ব নে ছোৱালী হ'ব। আৰু তেনেকৈ ক'লেও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আমাৰ আৰু ইয়াত একো কাম নাই, আমিও আহি গ'লোঁ খাবলৈ। মাংস আছিল, মাছ আছিল, দাইল আছিল আৰু লগতে মুড়ি ঘণ্ট, ভাজি আছিল, বেঙেনা ভাজি আছিল, পায়স আছিল, পুৰি আছিল, পিঠা আছিল, বহুত কিবাকিবি। এতিয়া আহিল এই নিয়মটো। এই নিয়মটো ভাত চাত খাই উঠাৰ পিছত মামীক মানে পৰীক্ষা কৰিবলৈ দিছে যে ল'ৰা হ'ব নে ছোৱালী হ'ব। ইয়াতে পাণ এযোৰ আৰু তামোল এযোৰ থৈ দিছে। তো মামীয়ে উঠালে তামোল। তো সকলোৱে গম পালে মামীৰ বোলে ল'ৰা হ'ব। এইটো কথা কিমান সঁচা কিমান মিছা নাজানো, আপোনালোকক পোৱালিটো হোৱাৰ পিছত জনাই দিম। এতিয়া আহি গ'লোঁ আমি মামাৰ বিয়াৰ এলবামখন চাবলৈ। বিয়াৰ এলবামখন বিয়াৰ প্ৰায় 4 মাহমান পিছতহে দিছিল। যি কি নহওক, যিহেতু আইতা ঘৰত যোৱা হোৱা নাছিল তো সেনেকৈ চোৱা হোৱা নাছিল। এতিয়া গৈছোঁ আৰু মামীক ক'লোঁ এলবামখন দিছে যদি আজিয়ে চাই লওক। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আমি এইবোৰ কথা পাহৰি যাওঁ, কিন্তু আমাৰ এই ফটোবোৰে আমাৰ স্মৃতিবোৰ ধৰি ৰাখে আৰু এইবোৰ আমি একদম নমৰালৈকে চাই থাকিব পাৰোঁ। তো সেইকাৰণে এইবোৰ বনাই থয়। আৰু এটা কথা হ'ল যে এই ফটো এলবামখন কিন্তু ঘৰৰ মানুহৰ কাৰোৰে পচন্দ হোৱা নাই। কিয় জানেনে? কাৰণ ইয়াতে বেছিভাগ মানে ঘৰৰ মানুহখিনিক দিয়াই নাই। কেৱল দৰা কইনাৰ ফটো দিলেতো এখন ফটো এলবাম নহয়, তো সকলোকে দিলেহে এখন স্মৃতি হিচাপে ৰৈ যায়। বাকী এইবোৰ বাদ দিয়ক। এতিয়া মোৰ খাব মন গ'ল টেঙা, তো ভণ্টি আনি দিলে বগৰী, আৰু এতিয়া মই নিমখ জলকীয়াৰ টেষ্টিকৈ খাম। তাৰপিছতে সময় হ'ল আলহীখিনি ঘৰত যোৱাৰ। মামীৰ মাহঁত আহিছিল, সিহঁতে এতিয়া ঘৰত যাব। জিভাখনো কি অদ্ভুত নহয়নে? টেঙা খাই উঠি আকৌ মিঠা খাব মন গ'ল। তো আইতাহঁতৰ পিছফালে যিহেতু ফুচকাৰ দোকান, তো পাপৰি চাটকে খাই দিয়ে। এতিয়া আবেলি হৈ গ'ল। আমাৰ যিহেতু মামীৰ আজি 7মহীয়া নিয়ম আছিল, তো সেইখিনি কৰি গোটেইখিনি মানুহ ঘৰমুৱা হ'লে। আমিতো যিহেতু কালি যাম ঘৰত, এতিয়া মানে অলপমান ইফালে ফুৰিবলৈ আহিছোঁ। ট্ৰেইন লাইনটো যিহেতু ওচৰতে, ভাবিলোঁ ইফালে আহি যাওঁ অকণমান। বেয়া লাগে ঠাইটো বহুত, আৰু ওচৰতে একদম মহামায়া মন্দিৰটো আছে। এইবাৰ যোৱা নহ'ব, আমি আহিলে যাওঁৱেই, কিন্তু এইবাৰ যোৱা নহ'ব। আৰু তাত সেইটো দেখিছেনে একদম ক'ত উঠিছে। কিয়া হৈ গয়া পৰবি চব দেখা। আমি ইয়াতে আহি মানে এটা বস্তু দেখা পালোঁ, আৰু বস্তুটো আপোনালোকক দেখাই আছোঁ। দেখাব। ইফালে আছে এটা ঘোঁৰা। এইটো দেখিছেনে ঘাঁহ খাই আছে। ওচৰত যাম, কিন্তু ওচৰত নাযাওঁ যদি আৰু খেদিয়াহে হৈছে আৰু। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল নেক্সট মৰ্ণিং। আজি মানে ঘৰত যামগৈ। কালি অকণমান ভিডিঅ'টো কৰি থৈছোঁ, যিহেতু তেনেকৈ সময় নাপালোঁ ভিডিঅ' কৰিবলৈ, আৰু তেনে বিশেষ একো দেখুৱাব লগা নাই। 7মহীয়া নিয়মখিনি কৰি মোক মানে 7টা আইটেমেৰে ভাত খুৱাইছে আৰু। এতিয়া আমি ঘৰত যাম। অকণ কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰি দিব, আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যোৱাটো ভ্লগ ভিডিঅ' মানে সৰস্বতী পূজাৰ ভিডিঅ'টোত বহুত বেছি মৰম দিলে আপোনালোকক, বহুত বহুত ধন্যবাদ। আমি এতিয়া ওলাইছোঁ ঘৰত যাবলৈ, বাছৰ কাৰণে ৰখি আছোঁ। এয়া দেখিছেনে মহামায়া দান ভাণ্ডাৰ। বাই বাই।